বন্ধুসকল মোৰ ইউটিউব চেনেল নকুৰি নপাতলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ মাজলৈ এখন থলুৱা শাকৰ ব্যঞ্জন লৈ আহিছো। যদি মোৰ এই ব্যঞ্জনখন চাই আপোনালোকৰ ভাল লাগে লাইক কমেন্ট শেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব আৰু মোৰ ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আজি মই ভিডিঅ'টো কিহেৰে বনাম আৰু কেনেকৈ বনাম আৰু যিসকলে মোৰ চেনেলটো চোৱা নাই প্লিজ মোৰ চেনেলটো চাব আৰু যিসকলে মোৰ চেনেলটো লৈ নতুনকৈ আহিছে প্লিজ মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে আৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদ বহুতেই প্ৰয়োজন। গতিকে আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদসমূহ মোক দি যাব বুলি মই আশা কৰিলোঁ। এতিয়া আহক আমি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰোঁ। আহক বন্ধুসকল, শাকৰ থলুৱা ব্যঞ্জনখন বনাবৰ কাৰণে এয়া মই প্ৰথমতে লৈছোঁ, আপোনালোকক দেখাইছোঁ। এয়া দেখিছে মই বালি ভতুৰা শাক লৈছোঁ। এয়া মই ধুনীয়াকৈ বালি ভতুৰা শাকখিনি ধুই ধুনীয়াকৈ মই ৰেডি কৰি লৈছোঁ। এইখিনি দেখিছে আপোনালোকে, এইখিনি বালি ভতুৰা শাক মই আজি এই থলুৱা শাকৰ ব্যঞ্জনখন বনাবৰ কাৰণে মই লগত লৈছোঁ। এয়া দেখিছে মচুৰ দালি, মই মচুৰ দালিখিনিও মই 1 ঘণ্টা সময় ধুনীয়াকৈ পানীত ভিজাই মই কোমলাই লৈছোঁ আৰু মই ধুনীয়াকৈ ধুইও চাফা কৰি মই এয়া দেখিছে ধুনীয়াকৈ মই ৰেডি কৰিলোঁ। চাফাকৈ ধুই কৰি মই ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ আৰু ইয়াতে লৈছোঁ মই পনীৰো দেখিছেনে মই ধুনীয়াকৈ সৰু সৰুকৈ টুকুৰকৈ মই ধুনীয়াকৈ কাটি লৈছোঁ আৰু ইয়াতে লৈছোঁ মই 3টা আলুকেইটাও মই ধুনীয়াকৈ এয়া দেখিছেনে মই ধুনীয়াকৈ ধুই সৰু সৰুকৈ টুকুৰকৈ কাটি লৈছোঁ আৰু ইয়াতে মই মছলা ব্যৱহাৰ কৰিম। এয়া জালুক কেইটামান, এয়া দেখিছে সৰিয়হ আৰু ইয়াতে কেইটামান জিৰা, ইয়াতে কেইটামান ধনিয়াৰ গুটি আৰু কেইটামান এয়া কেঁচা জলকীয়া আৰু কেইডোখৰমান এয়া আদা আৰু ইয়াতে কেইটামান লৈছোঁ মই নহৰু কেইফুটমান লৈছোঁ আৰু ইয়াতে 2টা লৈছোঁ মই তেজপাত আৰু ইয়াতে লৈছোঁ মই বিলাহী 2টা ধুনীয়াকৈ ধুই সৰু সৰুকৈ কাটি লৈছোঁ আৰু ইয়াতে লৈছোঁ মই পিঁয়াজ এটা, পিঁয়াজটো মই ধুনীয়াকৈ ধুই সৰু সৰুকৈ কাটি লৈছোঁ। এতিয়া আহক আমি প্ৰথমতে বালি ভতুৰা শাকখিনি ধুনীয়াকৈ কাটি ল'ম, তাৰ পাছত মই মছলাৰ পেষ্টটো ৰেডি কৰি ল'ম। এতিয়া আহক বন্ধুসকল, আমি পলম নকৰি আমি শাকখিনি কটা আৰম্ভ কৰোঁ। আহক বন্ধুসকল, আমি এতিয়া শাকখিনি ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'ম। এয়া মই এনেকৈ পেলাই ধুনীয়াকৈ শাকখিনি মই মিহি মিহি কাটি ল'ম। এনেকৈ কাটিলে সোনকালে কাটা হ'ব, কাৰণ বটিত কাটিলে অলপমান পলম হ'ব, মই সেইকাৰণে এনেকৈ কাটি লৈছোঁ। এনেকৈ পেলাই বন্ধুসকল মই গোটেই শাকখিনি কাটি ল'ম। আহক বন্ধুসকল, এয়া দেখিছেনে মই ধুনীয়াকৈ বালি ভতুৰা শাকখিনি ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'লোঁ। এয়া দেখিছে মই ধুনীয়াকৈ মিহি মিহিকৈ কাটি ল'লোঁ আৰু মই এয়া দেখিছে আপোনালোকে মই মছলাৰ পেষ্টটো এয়া ধুনীয়াকৈ ৰেডি কৰি ল'লোঁ। এয়া দেখিছে মই ধুনীয়াকৈ মছলাৰ পেষ্টটো ৰেডি কৰি ল'লোঁ। এতিয়া আহক আমি প্ৰথমতে গেছটো অন কৰি লওঁ। আহক বন্ধুসকল, এয়া প্ৰথমতে মই গেছটো অন কৰি ল'লোঁ। এতিয়া মই ইয়াতে এটা কেৰাহী পাতি দিম। এয়া মই এটা কেৰাহী পাতি দিলোঁ আৰু মই এতিয়া কেৰাহীটো অলপ সময় গৰম হ'বলৈ দিম। আৰু বন্ধুসকল, মোৰ কেৰাহী গৰম হৈ গৈছে। ইয়াতে মই অলপমান এয়া তেল দিলোঁ। এয়া মই এইখিনি তেলতে অকণমান পনীৰখিনি ফ্ৰাই কৰি ল'ম। মই এতিয়া তেলত অকণমান নিমখ দিম। এয়া অকণমান নিমখ দিলোঁ। মই বেছি কাঢ়াকৈ নাভাজোঁ, অলপমান সাধাৰণকৈ মই পনীৰখিনি ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম অকণমান। মই গেছৰ ভলিউমটো অকণমান কমাই দিলোঁ। ইয়াতে এতিয়া মই এয়া পনীৰখিনি দি দিলোঁ। বেছি কাঢ়াকৈ নাভাজোঁ, অলপমান নাভাজিম। এতিয়া আহক অলপ সময় মই পনীৰখিনি ফ্ৰাই কৰি লওঁ। আৰু বন্ধুসকল এয়া দেখিছে মোৰ পনীৰ ফ্ৰাই কৰা হৈছে। মই বেছিকৈ ফ্ৰাই কৰা নাই, অলপমান
ফ্ৰাই কৰি লৈছোঁ এতিয়া মই পনীৰখিনি নমাই ল'ম এয়া হৈছে মই পনীৰখিনি নমাই ল'লোঁ এনেকৈ পেলাই মই গোটেইখিনি পনীৰ নমাই ল'ম এয়া দেখিছে বন্ধুসকল মই বেছি কাঢ়াকৈ ফ্ৰাই কৰা নাই অলপমান ফ্ৰাই কৰিছোঁ এতিয়া আহক মই এতিয়া ইয়াতে আৰু অলপমান তেল দিম আৰু মই ইয়াতে অলপমান আলুখিনিও ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম এতিয়া মই ইয়াতে অকণমান ৰং গুড়া দিম এয়া ৰং গুড়া দিলোঁ আৰু ইয়াতে অকণমান সাধাৰণ হিচাপে নিমখো দিম এয়া মই অকণমান নিমখো দিলোঁ কাৰণ আলুৰ এটা ৰং এটা আহিবৰ কাৰণে দিলোঁ মই এয়া মই এতিয়া আলুখিনিও দি দিলোঁ তেলত আলুখিনিও ধুনীয়াকৈ অলপমান ব্ৰাউন কালাৰ কৰি ফ্ৰাই কৰি ল'ম আৰু বন্ধুসকল এয়া দেখিছে মোৰ আলু ফ্ৰাই হৈ গৈছে এতিয়া মই আলু কিডোখৰো ধুনীয়াকৈ এয়া নমাই লৈছোঁ এয়া দেখিছে আলুখিনিও এয়া ধুনীয়াকৈ নমাই ল'লোঁ এতিয়া মই এইখিনি তেলতে এতিয়া মই এয়া দুটা তেজপাত দিলোঁ আৰু ইয়াতে মই 3টা শুকান জলকীয়া দিলোঁ এয়া আৰু মই ইয়াতে কাটি থোৱা এয়া পিঁয়াজ কিডোখৰো দি দিলোঁ এতিয়া মই জুইৰ ভলিউমটো অকণমান কমাই দিলোঁ মই এতিয়া ধুনীয়াকৈ পিঁয়াজখিনি অলপ সময় ফ্ৰাই কৰি দিলোঁ বেছিও কাঢ়া নকৰোঁ অলপমানে ফ্ৰাই কৰি ল'ম এতিয়া বন্ধুসকল ইয়াতে মই এড কৰিম এতিয়া মোৰ পিঁয়াজ ভাজা হৈ গৈছে ইয়াতে মই এতিয়া এড কৰি দিম এয়া দেখিছে মই ধুনীয়াকৈ মচুৰ দালিখিনি পানীত ভিজাই থৈ দিছিলোঁ কোমলি গৈছে আৰু পানীৰ পৰা মই ধুনীয়াকৈ টুকি লৈছোঁ এতিয়া মই তেলত এয়া দালিখিনিও ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম এয়া মই দালিখিনি দি দিলোঁ মই দালিখিনি দি দিলোঁ এতিয়া মই দালিখিনিও অলপ সময় তেলতে ধুনীয়াকৈ ফ্ৰাই কৰি ল'ম তাৰপাছত মই ইয়াতে শাকখিনি এড কৰিম এতিয়া আহক মই দালিখিনি অলপ সময় ফ্ৰাই কৰি দিম দেখিছে বন্ধুসকল মোৰ এয়া মচুৰ দালিখিনিও ফ্ৰাই কৰা হৈ গৈছে এয়া দেখিছে মই ধুনীয়াকৈ মচুৰ দালিখিনিও তেলতে ফ্ৰাই কৰি ল'লোঁ এতিয়া আহক মই ইয়াতে এয়া কাটি থোৱা শাকখিনি এয়া এড কৰিছোঁ এয়া মই কাটি থোৱা শাকখিনিও ধুনীয়াকৈ দালিৰ লগত মই দি দিলোঁ এতিয়া আহক মই ধুনীয়াকৈ দালিৰ লগত শাকখিনি ধুনীয়াকৈ মই মিলাই ল'ম এয়া দেখিছে দেখিছে বন্ধুসকল মোৰ দালিৰ লগত শাকখিনি মিহলোৱা হৈ গৈছে মই ইয়াতে এতিয়া অলপ সোৱাদ অনুসাৰে মই নিমখ দিম এয়া মই সোৱাদ অনুসাৰে নিমখ দিলোঁ আৰু ইয়াতে অলপমান মই সোৱাদ অনুসাৰে এয়া ৰং গুড়াও দিলোঁ আপোনালোকে যিটো হিচাপত নিমখ ৰং গুড়া খায় সেইটো হিচাপতে আপোনালোকে নিমখ ৰং গুড়াখিনি দিব এতিয়া মই নিমখ ৰং গুড়াখিনি ধুনীয়াকৈ শাক আৰু দালিখিনিৰ লগত মই ধুনীয়াকৈ মিলাই ল'ম তাৰপাছত মই ইয়াতে বটি থোৱা মছলাখিনি এড কৰিম আপোনালোকে যদি মোৰ ভিডিঅ'টো চাই আছে প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব আৰু যদি মোৰ আজিৰ এই থলুৱা শাকৰ ব্যঞ্জনখন আপোনালোকৰ চাই ভাল লাগিছে লাইক কৰিব আৰু যদি বহুত বেছি ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব শ্বেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে এতিয়া আহক এয়া দেখিছে মোৰ শাকখিনি
দালিৰ লগত জহি গৈছে মই এতিয়া ইয়াতে এড কৰি দিম বটি থোৱা মছলাখিনি এয়া দেখিছে বন্ধুসকল মই বটি থোৱা মছলাখিনি ইয়াতে দি দিলোঁ আৰু মই ইয়াতে দিম এয়া দেখিছে মই কাটি থোৱা বিলাহীখিনিও মই ইয়াতে একেলগে এড কৰি দিলোঁ এতিয়া মই ধুনীয়াকৈ এইখিনি মছলাখিনি মিলাই ল'ম মছলা আৰু বিলাহীখিনি ধুনীয়াকৈ মই মিলাই ল'ম এতিয়া আহক বন্ধুসকল মই মছলাৰ লগত অলপমান দালি শাকখিনি ফ্ৰাই কৰি ল'ম আহক বন্ধুসকল এয়া দেখিছে মোৰ মছলাখিনিও ধুনীয়াকৈ দালি শাকৰ লগত মিহলি হৈ গৈছে আৰু এতিয়া আহক মই ইয়াতে এয়া ভাজি থোৱা আলুখিনিও ধুনীয়াকৈ ইয়াতে দি দিলোঁ এইখিনি মই ধুনীয়াকৈ মিলাই ল'ম আপোনালোকে মোৰ আজি ব্যঞ্জনখন চাই কেনেকুৱা লাগিল কমেণ্টত জনাব আৰু আপোনালোকে কেনেকুৱা ব্যঞ্জন খাই ভাল পায় কমেণ্ট কৰি জনাব সেই হিচাপে মই বনাবৰ কাৰণে চেষ্টা কৰিম এতিয়া আহক বন্ধুসকল মই আৰু অলপ সময় মই মছলাৰ পানীটোক মোৰ যাবলৈ দিম মছলাৰ পানীটো আছেই আৰু অলপমান মই ধুনীয়াকৈ মছলাৰ পানীটো শুকাব দিম তাৰপাছত মই ইয়াত অলপ পানী এড কৰিম এতিয়া আহক আৰু অলপ সময় মই ধুনীয়াকৈ ভাজি ল'ম আহক বন্ধুসকল এয়া দেখিছে মোৰ মছলাৰ পানী শুকাই গৈছে আৰু তলিত লাগু লাগু হৈছে এতিয়া মই ইয়াতে অলপমান সোৱাদ অনুসাৰে পানী দিম এয়া মই প্ৰথমতে অলপ পানী দিম বেছি পানী নিদিওঁ কাৰণ দালিটো বইল হৈ যাব লাগিব এয়া দেখিছে মই এইখিনি পানীতে অলপ মই দালিটো বইল কৰি ল'ম তাৰপাছত মই ইয়াত সোৱাদ অনুসাৰে অলপমান বেছিকৈ পানী দিম আপোনালোকে যিটো হিচাপত পানী খায় সেইটো হিচাপতে দিব ময়ো এটা হিচাপ লৈ পানী দিম এতিয়া বৰ্তমান মই অলপ পানী দিছোঁ কাৰণ আলু আৰু দালিটো বইল হ'ব লাগিব এতিয়া আহক মই এতিয়া এখন ঢাকনাৰে 3 মিনিট সময়ৰ কাৰণে মই ঢাকন দি দিম এয়া মই এখন ঢাকন 3 মিনিটৰ কাৰণে মাৰি দিলোঁ বন্ধুসকল আমাৰ 3 মিনিট হৈ গৈছে এতিয়া ঢাকনখন আঁতৰাই চাওঁ এয়া দেখিছে বন্ধুসকল মোৰ পানীখিনি এয়া শুকাই গৈছে দেখিছে এতিয়া মই ইয়াতে আৰু অলপমান পানী এড কৰিম আহক এতিয়া আমি ইয়াতে আৰু অলপমান পানী এড কৰোঁ মই বেছি পনীয়া নকৰোঁ মই অলপমান গোটা টাইপ কৰিম গ্ৰেভি টাইপ কৰিম অলপমান এয়া দেখিছে মই অকণমান পানী দি দিছোঁ কাৰণ দালিটো আৰু অলপমান গলিব লাগিব আলু ভালকৈ সিজা নাই আলু সিজিব লাগিব সেইকাৰণে মই অকণমান পানী বেছিকৈ দিছোঁ আৰু মই এতিয়া পনীৰখিনি এড নকৰোঁ মই যেতিয়া আলু আৰু দালিখিনি গলি যাব মই তেতিয়া ইয়াতে পনীৰখিনি এড কৰিম এতিয়া আলু অলপমান বইল হ'বলৈ আছে আৰু দালিও বইল হৈছে আৰু অলপমান বইল হ'ব লাগিব এতিয়া আহক বন্ধুসকল আৰু অলপমান মই ইয়াতে উতল আহিব দিম আৰু মই ইয়াতে আৰু 3 মিনিটৰ কাৰণে মই আকৌ এয়া ঢাকনখন মাৰি দিলোঁ আৰু বন্ধুসকল এয়া মই ঢাকনখন আঁতৰাই চাওঁ এয়া দেখিছে আজি মোৰ থলুৱা শাকৰ ব্যঞ্জনখন উতল আহি আছে এয়া দেখা পাইছে এয়া মোৰ আলু ইতিমধ্যে বইল হৈছে এয়া আলু মোৰ বইল হৈ গৈছে আৰু দালিও মোৰ বইল হৈ গৈছে মই দালিখিনি একেবাৰে গলি নোহোৱা হৈ যাবলৈ নিদিওঁ মই এনেকুৱাতে ৰাখিম দেখিছেনে দালিখিনি ধুনীয়াকৈ ফাট মেলি গলি গৈছে মই ইয়াতকৈ আৰু বেছি দালিখিনি গলিবলৈ নিদিওঁ আৰু মই ইয়াতে বেছি এতিয়া পানীও নিদিওঁ আৰু এতিয়া আহক মই ইয়াতে এয়া ভাজি থৈ দিয়া পনীৰখিনিও মই ইয়াতে এতিয়া এড কৰি দিম এয়া দেখিছে বন্ধুসকল মই পনীৰখিনিও ইয়াতে এয়া দি দিলোঁ আজি মোৰ এই থলুৱা শাকৰ ব্যঞ্জনখন আপোনালোকৰ
চাই কেনেকুৱা লাগিল কমেণ্টত জনাব যদি ভাল লাগিছে মোৰ চেনেলটো লাইক এটা কৰি দিব আৰু যদি বহুত বেছি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব শেয়াৰ কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব যাতে মোৰ নতুন নতুন ভিডিঅ'সমূহ আপোনালোকে পাই থাকে এতিয়া আহক বন্ধুসকল আমি আৰু অলপ সময় কাৰণে এয়া অকমান উতলাই লম তাৰ পাছত মই ইয়াতে ধনিয়াখিনি এড কৰিম তাৰ পাছত আমাৰ আজি থলুৱা শাকৰ ব্যঞ্জনখন ৰেডি হৈ যাব এতিয়া আহক মই পনীৰখিনি দিছোঁ যেতিয়া মই আৰু অলপ সময় 2 মিনিট সময় মই আৰু অকমান মই উতলাই লম তাৰ পাছত মই ইয়াতে ধনিয়াখিনি এড কৰি দিম এতিয়া আকৌ মই 2 মিনিটৰ কাৰণে এয়া ঢাকনখন মাৰি দিলোঁ বন্ধুসকল এয়া আমাৰ 2 মিনিট হৈ গৈছে এতিয়া ঢাকনখন আঁতৰাই চাওঁ এয়া দেখিছে মোৰ আজি ব্যঞ্জনখন এয়া ধুনীয়াকৈ উতলাহি আছে এতিয়া আহক মই ইয়াতে ধনিয়া পাতখিনি এড কৰিম এয়া মই ধনিয়া পাত কাটি থৈ দিছিলোঁ এতিয়া মই ধনিয়া পাতখিনি ইয়াতে এড কৰি দিলোঁ এয়া এতিয়া মই অকণমান লৰাই দিম আজি মোৰ আঞ্জাখন ৰেডি হৈ গৈছে এয়া দেখিছে মই দালিখিনি বেছি গলি নোহোৱা হৈ যাবলৈ দিয়া নাই মই এনেকৈ ৰাখিছোঁ এনেকৈ খাই ভাল লাগে বেছি গলি নোহোৱা হৈ গ'লে খাই ইমান ভাল নালাগিব সেইকাৰণে মই আজিৰ ব্যঞ্জনখন এয়া মোৰ দেখিছে আজিৰ ব্যঞ্জনখন মোৰ ৰেডি হৈ গৈছে এতিয়া আহক মই প্ৰথমতে এয়া গেছটো অফ কৰি দিলোঁ আৰু মোৰ ব্যঞ্জনখন ৰেডি হৈ গৈছে মই এতিয়া এখন থালত ধুনীয়াকৈ আজি ব্যঞ্জনখন সাৰ্ভ কৰি লম আৰু বন্ধুসকল আমি এতিয়া ধুনীয়াকৈ আজি ব্যঞ্জনখন সাৰ্ভ কৰি লম এয়া আৰু বন্ধুসকল মোৰ আজিৰ এয়া দেখিছে থলুৱা শাকৰ ব্যঞ্জনখন মোৰ সাৰ্ভ কৰা হৈ গৈছে মোৰ আজি ব্যঞ্জনখন চাই আপোনালোকৰ কেনেকুৱা লাগিল কমেণ্টত জনাব যদি ভাল লাগিছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু কাষতে থকা বেল আইকনটো ক্লিক কৰি দিব আৰু আপোনালোকে কেনেকুৱা ব্যঞ্জন খাই ভাল পায় কমেণ্টত জনাব মই হিচাপে বনাবৰ কাৰণে চেষ্টা কৰিম আৰু যদি মোৰ ভিডিঅ'টো আপোনালোকৰ চাই ভাল লাগিছে শ্বেয়াৰ কৰিব এতিয়া আহক মোৰ আজিৰ ভিডিঅ'টো মই হিমানতে সামৰণি মাৰিছোঁ নেক্সট নতুন ভিডিঅ'ত আপোনালোকৰ লগত পুনৰ লগ হ'ম আজিলৈ বাই বাই